মেট্ৰিক 2026 দিবা নেকি যদি হয় তেন্তে এই ভিডিওটো কেৱল আজি তোমাৰ বাবে বা যদি কোনোবা পেৰেন্টছে চাইছে আপোনাৰ সন্তানে যদি 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব তেন্তে আপোনাৰ বাবেও এই ভিডিওটো আজি বহুত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে তোমালোকে যদি মেট্ৰিক 2026 দিবা আৰু যদি মনত কল্পনা কৰিছা সপোন দেখিছা ভাল ৰিজাল্ট কৰিবা তেন্তে তোমালোকে এতিয়াৰে পৰা দুটা ভুল নকৰিবা কেতিয়াও তোমালোকে এতিয়াৰে পৰা এই দুটা মিস্টেক ভুলটো নকৰিবা তো প্ৰথমটো ভুল হৈছে কাইলৈ পঢ়িম বা এতিয়াও 5 মাহ আছে এতিয়াও 6 মাহ আছে এতিয়াও 7 মাহ আছে আমি পঢ়িবলৈ এতিয়াও আমাৰ হাতত বহুত টাইম আছে এনেকুৱা কৰোতে চাবা এদিন এক্সামৰ ৰুটিনো প্ৰকাশ পাই গল তো তোমালোকে যদি ভাবিছা ভাল ৰিজাল্ট কৰিবা তেন্তে তোমালোকে এতিয়াৰে পৰা ভালকে পঢ়ি যোৱা মিস্টেক নাম্বাৰ 2 তো এটো বহুত গুৰুত্বপূৰ্ণ হয় তোমালোকে এনেকুৱা যদি কৰা ষ্টাৰ্টিংৰ পৰাই ভালকে পঢ়া কিন্তু কি পঢ়িছা কি গাইডেন্স ফলো কৰিছা ভালকে যদি তোমালোকে চাই চিতি নলুৱা কিন্তু আলটিমেটলি তোমালোকৰ ৰিজাল্ট বেয়া হ'ব